এটি পুৱা এই ধৰা দুবৰি শুৱনি আজি নিয়ৰখনা হৃদয়ৰে এটি মিঠা কল্পনা শৰতৰে ৰাতিপুৱা যেন লগে প্ৰণয়ৰে ৰং সানি গতেনো আছা তুমি জোনাকীৰ সতেই বিলীন হোৱা সপোনৰ পংখেদি লিখা সেই কাহিনী। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল লুইট ব্লগ। তো আজি যাবাহে গোলাঘাটত। যাবা নতুন শ্ব'ৰুম এটা অ'পেনিং কৰিছে গোলাঘাটত। তো ইয়াত যাবাৰ বহুতখিনি বাইক আছে। তো যাবা 42 আছে, যাবা ক্লাছিক আছে আৰু যাবা পেৰেক আছে। তো সকলোখিনি মডেলৰ বাইক আছে যাবাৰ। তো যিমানখিনি আছে সকলোখিনি আছে মডেল। তো আপোনালোকে ল'ম বুলি ক'লে ল'ব পাৰিব তো গোলাঘাটত। আৰু ডিছক্ৰিপশ্যন বক্সত মই কণ্টেক্ট নাম্বাৰটো দি দিম, আপোনালোকে লৈ ল'ব পাৰিব। তো যাবাৰ যিখিনি বাইক এইখিনি কিমান ডাউন পে'মেণ্ট দিব লাগিব আৰু ইয়াৰ দামখিনি কিমান সকলোখিনি কৈ দিম। তো কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেলেগত প্ৰেছ কৰি দিব নপাহৰিব। দিছ ইজ যাবা 42, এইখন হৈছে যাবা 42। তো এইখনৰ ডিছপ্লেমেণ্ট হৈছে 293cc বাইক এইখন। যাবা 42ৰ মই অন ৰোড প্ৰাইচখিনি কৈ দিওঁ। ইয়াৰ মডেল 3-4টা আছে। তো এটা হৈছে 1,91,000 হৈ যাব এটা, আৰু এটা হৈ যাব 1,98,000, আৰু এটা হৈ যাব 2,17,000, 2,17,000 হ'ব। তো যাবা 42খন। যাবা 42ৰ ডাউন পে'মেণ্টৰ কথা কৈ দিওঁ। ইয়াৰ ডাউন পে'মেণ্ট আপোনালোকে 60,000 কৰিব লাগিব। 60,000ৰ পৰা ষ্টাৰ্টিং হৈ যায় ডাউন পে'মেণ্ট। আৰু যাবা ক্লাছিকৰ কৈ দিওঁ মই, আপোনালোক যদি যাবা ক্লাছিকখন লয় তেতিয়া 60ৰ ওপৰত দিব লাগিব ডাউন পে'মেণ্ট। তো আপোনালোকৰ